হেল্ল' বন্ধুসকল, মই বজুদুল হক আপোনালোকক সকলোকে বিএছ পল্ট্ৰি ফাৰ্মলৈ পোনপ্ৰথমতে স্বাগতম জনাইছোঁ। আজি এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আপোনালোকৰ ওচৰত উপস্থিত হৈছোঁ। এয়া হ'ল বন্ধুসকল, যদি আপোনালোকে কণী উৎপাদনৰ কাৰণে মুৰ্গী পালন কৰিব বিচাৰি আছে, এই মুৰ্গীবিলাকক কি বয়সত কি দানা খুৱাব লাগে ইয়াৰ বিষয়ে আজি আলোচনা কৰিম। কিয়নো আমি আৰিয়াৰ লেয়াৰ মুৰ্গী পালন কৰি আছোঁ, বহুত দাদা আমাৰ পৰা পোৱালি লৈ থাকে, যিহেতু আমাৰ হেচাৰি আছে। তো কি বয়সত কি দানা দিব লাগে এই নিয়মটো যদি আমি নাজানো, তেনেহলে আমি এই মুৰ্গীবোৰ পালন কৰি কেতিয়াও লাভৱান্বিত হ'ব নোৱাৰিম। তো আজি আপোনালোকক মই A to Z দানাৰ বিষয়ে জনাম। আপোনালোকে ভিডিঅ'টো কটাকটি নকৰাকৈ সম্পূৰ্ণকৈ শেষলৈকে চাব। তেন্তে বলক বন্ধুসকল, আমি মূল বিষয়লৈ আলোচনা কৰোঁ। বন্ধুসকল, আপোনালোকে যেতিয়া পোৱালি ফাৰ্মত ল'ব, তেতিয়া দানা দিব লাগিব বেলেগ, আৰু লাহে লাহে যেতিয়া পোৱালিবিলাক ডাঙৰ হৈ থাকিব, তেতিয়া দানা বেলেগ বেলেগ হৈ থাকিব। তো আজি আপোনালোকক দানা কি বয়সত কি দানা খুৱাব লাগে এইটোও জনাম। লগতে মই মোবাইলৰ স্ক্ৰীনত পিকচাৰবিলাক দি দিম। তো যিয়ে নহওক বন্ধুসকল, আপোনালোকে যেতিয়া প্ৰথম পোৱালি ল'ব, প্ৰথম দিনৰ পৰা 15 দিন বয়সলৈকে পোৱালিবিলাকক খুৱাব লাগিব ফ্ৰী ষ্টাৰ্টাৰ দানা। ফ্ৰী ষ্টাৰ্টাৰ ব্ৰইলাৰ দানা আহে, এইটো খুৱালে হ'ল। যেতিয়া 15 দিন বয়স পাৰ হ'ব, 16 দিন বয়সত পৰিব, 16 দিন বয়সৰ পৰা 1 মাহ বয়সলৈকে খুৱাব লাগিব ব্ৰইলাৰ ষ্টাৰ্টাৰ দানা। যেতিয়া 1 মাহ বয়স পাৰ হ'ব, 31 দিন বয়সত পৰিব, 31 দিন বয়সৰ পৰা কণী পাৰালৈকে খুৱাব লাগিব গ্ৰৱাৰ দানা। বুজি পাইছে বন্ধুসকল? কণী আপোনালোকৰ মুৰ্গীবিলাকে 4 মাহতো পাৰিব পাৰে, 5 মাহতো পাৰিব পাৰে, 6 মাহতো পাৰিব পাৰে। কিন্তু যেতিয়াই মুৰ্গীবিলাকে এটা দুটাকৈ 10টা কণী পাৰিবলৈ আৰম্ভ কৰিব, তেতিয়া লেয়াৰ ফেজ 1 দানা খুৱাব। লেয়াৰ ফেজ 1 বুলি দানাৰ পেকেটত লিখা থাকে, মই স্ক্ৰীনত দি দিম। যেতিয়াই মুৰ্গীবিলাকে 50%ৰ ওপৰত কণী পাৰিব, আপোনালোকৰ ফাৰ্মত 100টা মুৰ্গী আছে, তাৰ ভিতৰত 50টা মুৰ্গীয়ে কণী পাৰি আছে, তেতিয়া আপোনালোকে লেয়াৰ ফেজ 2 দানা খুৱাব। মই পুনৰাই আকৌ এবাৰ আপোনালোকক কৈ আছোঁ। প্ৰথম দিনৰ পৰা 15 দিন বয়সলৈকে খুৱাব লাগিব ফ্ৰী ষ্টাৰ্টাৰ দানা। 16 দিন বয়সৰ পৰা 1 মাহ বয়সলৈকে খুৱাব লাগিব ষ্টাৰ্টাৰ দানা। 1 মাহ বয়সৰ পৰা যেতিয়ালৈকে কণী পাৰা নাই, তেতিয়ালৈকে খুৱাব লাগিব গৰুৱাৰ দানা। যেতিয়া কণী পাৰিবলৈ আৰম্ভ কৰিব, তেতিয়া খুৱাব লাগিব লেয়াৰ ফেজ 1 দানা। যেতিয়া 50%ৰ ওপৰত কণী পাৰিব, তেতিয়া খুৱাব লাগিব লেয়াৰ ফেজ 2 দানা। এই নিয়মটো যদি আপোনালোকে নাজানে, তেনেহ'লে কেতিয়াও আপোনালোকে কণী সঠিক পৰিমাণে মুৰ্গীৰ পৰা ল'ব নোৱাৰিব। বহুতে আমাৰ পৰা আৰিয়াৰ লেয়াৰ মুৰ্গীৰ পোৱালি লৈ থাকে, কিন্তু দানাৰ ব্যৱহাৰ নজনাৰ কাৰণে সঠিক পৰিমাণে কণী নাপায়। আৰিয়াৰ লেয়াৰ মুৰ্গী এবছৰত 250টাৰ পৰা 300টা পৰ্যন্ত কণী পাৰে। এই কণীটো ল'বলৈ হ'লে আপোনালোকক সঠিক নিয়মত দানা ব্যৱহাৰ কৰিব লাগিব। সেই দানাৰ নিয়মটো মই জনাইছোঁ, লগতে মই পেকেটবিলাক স্ক্ৰীনত দি দিছোঁ, আপোনালোকে চাই ল'ব। সেই নিয়মত দানা আপোনালোকে খুৱাই থাকক, তেনেহ'লে চাব যে আপোনালোকৰ মুৰ্গীবিলাকে 4 মাহ বয়সতে কণী পাৰিবলৈ আৰম্ভ কৰিব, আৰু লগতে একেৰাহে 18 মাহলৈকে কণী পাৰি থাকিব, আৰু এটা মুৰ্গীৰ পৰা আপোনালোকে 250টাৰ পৰা 300টাৰ ভিতৰত কণী ল'ব পাৰিব। তো যিয়ে নহওক বন্ধুসকল, আজি মই আপোনালোকক থুলমূলকৈ দানাৰ নিয়ম জনাই দিলোঁ। নেক্সটত মই ভেকচিনেশ্যনৰ নিয়ম আপোনালোকক জনাম, কি বয়সত কি ভেকচিন দিব লাগে। পৰৱৰ্তী সময়ত মই এনেকৈ আৰিয়াৰ লেয়াৰ মুৰ্গী পালনৰ বিষয়ে A to Z জনাই যাম, কিয়নো আমাৰ হেচাৰি লাহে লাহে ডাঙৰ হ'বলৈ ধৰিছে, আমাৰ ফাৰ্মখন লাহে লাহে ডাঙৰ হ'বলৈ ধৰিছে, আপোনালোকে আমাৰ লগত জড়িত হ'বলৈ ধৰিছে। কিয়নো আপোনালোকক যদি আমি বুজাই নকওঁ, তেনেহ'লে আপোনালোকে বুজি নাপাব, সঠিক নিয়মত পালন কৰিব নোৱাৰিব, তেতিয়া আপোনালোকৰ লছ, আমাৰো লছ। তো যিয়ে নহওক বন্ধুসকল, আৰিয়াৰ লেয়াৰ মুৰ্গী এটা কণী পাৰা মেচিন। যদি আপোনালোকে দানাৰ নিয়ম সঠিক পৰিমাণে ব্যৱহাৰ কৰে, আৰু মোৰ ভিডিঅ'বিলাক আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে যদি কটাকটি নকৰাকৈ চায়, তেনেহ'লে আপোনালোকে মুৰ্গী পালনৰ বিষয়ে A to Z অভিজ্ঞতা আহিব। তো যিয়ে নহওক বন্ধুসকল, আজি মই 4-5 বছৰৰ অভিজ্ঞতাৰ ফালৰ পৰা আপোনালোকক দানাৰ নিয়মটো জনাই দিলোঁ। যিয়ে নহওক বন্ধুসকল, আৰু এটা কথা, আপোনালোকে যদি কোকৰাঝাৰ, ধুবুৰী আৰু বঙাইগাঁও এই 3টা জিলাৰ ওচৰে পাঁজৰে মুৰ্গী পালন কৰি আছে, তেনেহ'লে এই দাদাৰ দোকানৰ পৰা দানাৰ যোগান ধৰিব পাৰে। কিয়নো এই দাদাৰ দোকানখন হ'ল বিলাসীপাৰাত অৱস্থিত। তেখেতৰ দোকানত ফ্ৰী ষ্টাৰ্টাৰ দানাৰ পৰা লেয়াৰ ফেজ 2 দানালৈকে এভেইলেবল পোৱা যায়। যিয়ে নহওক বন্ধুসকল, যদি আপোনালোকৰ দানাৰ প্ৰয়োজন হয়, তেনেহ'লে তেখেতৰ লগত যোগাযোগ কৰিব। তেখেতৰ ফোন নম্বৰ আমি মোবাইলৰ স্ক্ৰীনত দি দিছোঁ। তেখেতৰ লগত কথা পাতি আপোনালোকে দানাৰ যোগান ধৰিব পাৰে, আৰু তেখেতক যদি আপোনালোকে অৰ্ডাৰ দিয়ে, তেনেহ'লে আপোনালোকৰ ঠাইলৈ তেখেতে বাছত উঠাই দি পঠাই দিব। যিয়ে নহওক বন্ধুসকল, আজি মই আপোনালোকক
দানাৰ বিষয়ে A to Z জনাই দিলোঁ। পৰৱৰ্তী সময়ত আৰু এই মুৰ্গীবোৰ কেনেকৈ পালন কৰিব লাগে ইয়াৰ বিষয়ে বিভিন্ন ধৰণৰ তথ্য আপোনালোকে আমাৰ চেনেলত পাই থাকিব। যদি এতিয়ালৈকে আমাৰ চেনেলখন ছাবস্ক্ৰাইব কৰি লোৱা নাই, চেনেলখন ছাবস্ক্ৰাইব কৰি ল'ব, লগতে বেল আইকনখন মাৰি থ'ব। পৰৱৰ্তী সময়ত আমি যেতিয়া ভিডিঅ' আপলোড দিম আপোনালোকৰ তাত সোনকালে গুচি যাব। যিয়ে নহওক বন্ধুসকল, সকলোৱে ভালে থাকিব, সুস্থ থাকিব ইয়াকে কামনা কৰি আজি ইয়াতে সামৰিছোঁ।